আমি যোৱা অক্টোবৰ 2023 তাৰিখে সুদূৰ ধেমাজিৰ পৰা সুদূৰ ধুবুৰীলৈকে পদযাত্ৰা কৰিছিলোঁ আৰু সেই পদযাত্ৰাৰ সময়ত আমি মেইন ৰাস্তাৰে গৈছিলোঁ। আমি গাঁৱে ভূঁই সোমাব পৰা নাছিলোঁ। সেয়েহে ৰাজ্যিক সমিতি তথা ব্লক বা জিলাৰ লগত আলোচনা কৰি আমি এই চাইকেল যাত্ৰাৰে গাঁৱে ভূঁই থকা সকলো ভোটাৰক যাতে সজাগ কৰিব পাৰোঁ। তেওঁলোকে ভোট দিয়াৰ বিনিময়ত তেওঁলোকৰ প্ৰাপ্য যে আজিলৈকে পোৱা নাই, সেই প্ৰাপ্যনো কেনেকৈ পাব পাৰে, সেই ভোটাৰখিনিক সজাগ কৰাৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ অধীনত বাক্সা জিলাৰ দ্বাৰা আজি এই চাইকেল ৰেলী কৰি সকলো ভোটাৰক সকলো দল সংগঠনকে সজাগ কৰাৰ কাৰণে আজি এই যাত্ৰা আৰম্ভ কৰা হৈছে। মূল দাবী কি? আমাৰ মূল দাবী ভোটাৰ পেঞ্চন আৰু অখণ্ড ভাৰত যাত্ৰা। আপোনালোকে বহুত দিনৰ পৰাই কিছু দাবী লৈ আহি আছে, হয়, এতিয়ালৈকে পূৰণ হোৱা নাই। পূৰণ আমি ঠিক নোহোৱা বুলি ক'ব নোৱাৰোঁ। আমাৰ দাবীৰ বলতে আজি চাওক, ফুড ছিকিউৰিটি বিল, বৃদ্ধ পেঞ্চন আঁচনি, IUA ঘৰৰ আঁচনি, এইটো অৰুণোদয় আঁচনি, এইবিলাক আঁচনি আগতে নাছিল। যেতিয়াৰ পৰা ভোটাৰ পাৰ্টীয়ে মানে ডাইৰেক্ট কেছ পইচা বিচাৰিছে যে আমাক ভোট দিয়াৰ বিনিময়ত আমাক ডাইৰেক্ট পইচা লাগে, আৰু এই ভোটাৰ পাৰ্টিক ধ্বংস কৰাৰ কাৰণে আজিৰ তাৰিখত কংগ্ৰেছ হওক বিজেপি হওক সকলো দলে চলে বলে কৌশলে মানুহক কেনেকৈ কেছ পইচা দি তেওঁলোকৰ ফলীয়া কৰিব পাৰে তেওঁলোকেও কিন্তু উঠি পৰি লাগি আছে। আমি দেখিবলৈ পাওঁ আপোনালোকে প্ৰত্যেক ইলেকশ্যনতে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰি আপোনালোকে ইলেকশ্যন খেলি আহি আছে। আপোনালোকৰ দলৰ পৰা আমি এতিয়ালৈকে জিকি যাওঁতে আমি দেখা পোৱা নাই। আচলতে আপোনালোকৰ দলৰ পৰা কেনেকুৱা এইবাৰ MP ইলেকশ্যনত কেনেকুৱা দায়িত্ব ল'বলৈ বিচাৰিছে? এটা কথা হ'ল কি, যে আমি এটা সত্য ৰাস্তাত গৈ আছোঁ, যে সত্যক ঢাকি ৰাখিব পাৰে কিন্তু সত্যক শেষ কৰিব নোৱাৰে। সত্যক লুকাই যে শেষ কৰি দিব, সত্যক লুকাই ৰাখিব নোৱাৰে। সূৰ্যক মেঘে হয়তো অলপ সময় ঢাকি ৰাখিব পাৰে, কিন্তু সূৰ্যক মেঘে চিৰদিনে ঢাকি ৰাখিব নোৱাৰে। গান্ধীজীৰ যিটো আদৰ্শ, সেই আদৰ্শক সাৰোগত কৰি বিশ্বত্মা ভৰত গান্ধীৰ নেতৃত্বত যিটো আমাৰ এই ভোটাৰশ্বিপ আন্দোলন, ভোটাৰ পাৰ্টিৰ কাৰণে দেশৰ ভোটাৰৰ যিটো অধিকাৰ, এই অধিকাৰ যে আমি পাম তাত আমাৰ কোনো ধৰণৰ সন্দেহ নাই। এই সকলো ভোটাৰ যিদিনা তাৰমানে বুজি পাব, সেইদিনা কিন্তু সকলোৱে এই ভোটাৰ পাৰ্টিতেই লগ হ'ব। আমি বেলেগ দলত মিটিং হ'লে বা কিছু ৰেলী হ'লে দলে বলে মানুহ যোৱাটো দেখিব লগা, কিন্তু আপোনালোকৰ VPI দলৰ যিমান কাৰ্য হৈছে ইমান মানুহ দেখা নাপাওঁ। নাই, এইটোতো একদম মানে এইটো সৰু কথা, সহজ কথা একদম। কাৰণ কিয় বিভিন্ন দলত তাৰমানে কি দলে বলে গুচি গৈছে, গাড়ী দি গুচি গৈছে, মানুহ অসুবিধা একো নাই। কাৰণ কিয় BJPৰ মিটিং হৈছে, UPPৰ মিটিং হৈছে, গাড়ীখন পঠাই দিছে, গাড়ীখন দুৱাৰমুখতে ৰাখিছে যে এই 200 টকা ৰাখিবা, এই 300 টকা ৰাখিবা, এইটো টপলা তোমাক মানে তুমি মিটিঙত বোলা এইখিনি হেৰি কৰিম। তেখেতসকলে এটা টপ দি ৰাজনীতি কৰি আছে। গতিকে এই টপ দি ৰাজনীতি কৰা বন্ধ কৰাটোৱে হৈছে ভোটাৰ পাৰ্টিৰ লক্ষ্য। আমি এই টপত বিশ্বাস নকৰোঁ। এইখিনি মানুহক আমি টপ দিয়া নাই। এইখিনি মানুহে নিজে উইলিংলি আহিছে আৰু তেওঁলোকে সাধ্য অনুযায়ী যি পাৰে ইয়াতে ডোনেশ্যন এটা দি তেওঁলোকে নিজৰ খৰচ নিজে নিজে বহন কৰি আছে। কাৰো ওচৰত হাত পাতা দল নহয়। কাৰণ আমি জানো যে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে একমাত্ৰ দল যিটো দলে নিজৰ পইচাৰে চলে। কিন্তু বাকী কংগ্ৰেছ হওক, BJP হওক, UPP হওক, BPF হওক, এইবিলাক এনেকুৱা দল যিকেইটা দল তাৰমানে পুঁজিপতিৰ পইচাৰ দ্বাৰা পৰিচালিত হয়। আমি দেখা পাওঁ আপোনালোকে বহুত মিটিঙত আপোনালোকে কৰ্মীৰ পৰা পইচা কালেকশ্যন কৰি যেনিবা পইচা খৰচ কৰে, কিন্তু বেলেগ দলত আমি দলৰ পৰাই পইচা খৰচ কৰা দেখা পাওঁ। কিন্তু তাৰ ডিফাৰেঞ্চ কি? নাই, মই এই কথাটোৱে ক'লোঁ যে বাকী দলবিলাক পুঁজিপতিৰ দ্বাৰা পৰিচালিত হয়। পুঁজিপতিয়ে পইচা দি আছে, তেওঁলোকে খৰচ কৰি আছে। কিন্তু আমাৰ দলে পুঁজিপতিক বিশ্বাস নকৰে। কাৰণ আমাৰ আন্দোলনটো হৈছে পুঁজিপতিৰ বিৰুদ্ধে। আমাৰ কোনো নেতা বা কোনো দলৰ বিৰুদ্ধে নহয়, পুঁজিপতিৰ বিৰুদ্ধে। কাৰণ আজি হেল্ল' বুলি কোৱাৰ লগে লগে পইচাটো পুঁজিপতিৰ ঘৰত গৈছে। এই পইচাটো আমাৰ সৰ্বসাধাৰণ মানুহৰ ঘৰত অহা নাই, নেতাৰ ঘৰত অহা নাই। কিন্তু নেতাই যেতিয়ালৈকে বুজি পাব তেতিয়া কিন্তু সেই নেতাও এই ভোটাৰ পাৰ্টিত আহিব। আমি কৈ আছোঁ যে আপোনালোকে নেতা পৰিৱৰ্তন কৰিব নালাগে, আপোনালোকে নীতি পৰিৱৰ্তন কৰক। UPPL আমাৰ শত্ৰু নহয় যে UPPL মাত্ৰ নীতি পৰিৱৰ্তন কৰক। BPF আমাৰ শত্ৰু নহয়, BPF মাত্ৰ নীতি পৰিৱৰ্তন কৰক। BJP আমাৰ শত্ৰু নহয়, BJP মাত্ৰ নীতি পৰিৱৰ্তন কৰক। কিন্তু তেওঁলোকে আমাৰ নীতিখিনি চুৰ কৰিব আৰু কিন্তু কৰ্মখিনি পুঁজিপতিৰ হকে কৰিব।
সেইটোতহে আমাৰ মানে আক্ষেপ এটা MLA বা MP বা যিকোনো ইলেকশ্যনত জিকি যোৱাৰ পিছত নেতাবিলাকক যেনিবা কৰ্মীবিলাকক চিনি নাপোৱা বা ভোটাৰ্ছবিলাকক চিনি নাপোৱা হৈ যায় আপোনাৰ দলৰ পৰাও কোনোবা যদি নেতাই জিকি যায় এনেকুৱা হ'ব নেকি এতিয়া কথা হ'ল কি আমাৰ মানে কেণ্ডিডেট দিয়াৰ আগতেই আমাৰ যিখিনি নীতি নিয়ম আছে যিখিনি সংবিধান আছে কোনে ক'ত তাৰমানে কি চহী কৰি হয়তো টিকট ল'ব লাগিব কেনেকৈ জিকিব সময়ত বা তেওঁৰ চেলাৰীৰ পৰা কিমান পাৰ্চেণ্ট তাৰমানে দলত দিব লাগিব আজি যিজন ব্যক্তি তেওঁৰ কোনো ধৰণৰ একাউণ্টছ নাই মই নিজে একজন ব্যক্তি মোৰ কোনো ধৰণৰ একাউণ্টছ নাই আমি যোৱাটো হেৰিত মানে কিবা এটা গিফ্ট পালোঁ 11,000 টকাৰ গিফ্ট পালোঁ মই মোৰ ভতিজাৰ একাউণ্টছ দিব লগা হৈছে মই আজিও তাৰমানে পইচা মই পোৱা নাই মোৰ নিজৰ একাউণ্টছ নোহোৱাৰ কাৰণে আমাৰ মেক্সিমাম এনেকুৱাই মানুহ ইয়াত পূৰণ হ'ব মানে নিশ্চয় পূৰণ হ'ব আৰু যেতিয়ালৈকে পূৰণ নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন চলিয়ে থাকিব